স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ পৰা ১৭০৪ খ্ৰীষ্টাব্দত জয়সাগৰৰ ৰংনাথ শিৱদৌলৰ প্ৰায় সন্মুখতে এই ফাকুৱা দৌল নিৰ্মাণ কৰিছিল। বৰ্তমান এই দৌল পূৰ্ণাংগ অৱস্থাত নাই। দৌলটোত ৮ ফালৰ পৰা ২১টা ঢাপৰ চিৰি আছে। এই চিৰিৰ ঢাপবোৰ যথেষ্ট ওখ আৰু বহল। জনশ্ৰুতি মতে দৌলৰ মৈদামৰ দৰে অংশত স্বৰ্গদেউ ৰুদ্ৰসিংহই মাক জয়মতী কুঁৱৰীৰ এটি সোণৰ মূৰ্তি সাজি ইয়াতে মৈদাম দি সমাধিস্থ কৰে আৰু পিছত ওপৰত ফাকুৱা দৌল নিৰ্মাণ কৰে। ধন্যবাদ। আপোনালোকৰ আগত আমি কীৰ্তিচিহ্নসমূহৰ সূক্ষ্ম বিৱৰণহে দাঙি ধৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।